হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অত্যন্ত এটা দুৰ্ভাগ্যজনক কথা কৈছে। মুখ্যমন্ত্ৰীয়ে খুব সিদিনালৈকে কৈ আছিল যে জুবিন গাৰ্গৰ ন্যায় আমিয়েই দিম, আমিয়েই জুবিন গাৰ্গৰ ন্যায় দিয়াৰ শ্ৰেষ্ঠ ৰাজনৈতিক দল বা আমাৰ চৰকাৰ। আজি হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো সমগ্ৰ অসমতে নহয় ভাৰতবৰ্ষত এটা সাংঘাতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ফাৰ্ষ্ট ট্ৰেক আদালত কৰিলে দোষী সাৰি যোৱাৰ চান্স আছে। অসমীয়া মহিলা মঞ্চৰ প্ৰশ্ন আছে যে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত কিয় এনেকুৱা হেতালি খেলা হৈছে। 19 ছেপ্টেম্বৰ দিনা সেই ভিডিঅ'টো আমাক লাগে, শেষৰ ভিডিঅ'টো। বাকীটো আমি একো তেওঁলোকক উৎপাত কৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্লিয়াৰিফিকেশ্যনটো দিব লাগে যে মোৰ কথাত কোৱা ভুল হ'ল। নমস্কাৰ অসমবাসী ৰাইজ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম হিমন্ত বিশ্ব শৰ্মাই কৈছিল জুবিনদাৰ ন্যায়, হিমন্ত বিশ্ব শৰ্মাই শ্ৰেষ্ঠ, তেওঁৱে দিম বুলি কৈ আজি কিয় জুবিনদাৰ ন্যায় দিয়া নাই, কিয় আজিলৈকে জুবিনদাৰ ন্যায় দিয়া নাই। আজি 5 মাহ অতিক্ৰম হৈ গ'ল, এতিয়ালৈকে জুবিনদাৰ ন্যায় দিয়াই নাই। আমাক জুবিনদাৰ ন্যায় লাগে। হিমন্ত বিশ্ব শৰ্মাক এজন যুৱকে মন্তব্য দিছে। হিমন্ত বিশ্ব শৰ্মাক কি কৈছে আপোনালোকে এই ভিডিঅ'টোত শুনা পাব। সেই সন্দৰ্ভত মানুহজনে কি কৈছে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাওক আৰু মানুহজনৰ মুখেৰে আপোনালোকে শুনকচোন কি কৈছে, শেষলৈকে চাই থাকক। জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটো সমগ্ৰ অসমতে নহয় ভাৰতবৰ্ষত এটা সাংঘাতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ফাৰ্ষ্ট ট্ৰেক আদালত কৰিলে দোষী সাৰি যোৱাৰ চান্স আছে। গতিকে এইটো কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অত্যন্ত এটা দুৰ্ভাগ্যজনক কথা কৈছে। এইজন মুখ্যমন্ত্ৰীয়ে খুব সিদিনালৈকে কৈ আছিল যে জুবিন গাৰ্গৰ ন্যায় আমিয়েই দিম, আমিয়েই জুবিন গাৰ্গৰ ন্যায় দিয়াৰ শ্ৰেষ্ঠ ৰাজনৈতিক দল বা আমাৰ চৰকাৰ। আজি হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰিলে সি সাৰি যাব পাৰে। তাৰমানে ক'ৰবাত তদন্ত প্ৰক্ৰিয়াটো খেলি মেলি হৈছে নেকি? হৈছেই, সেইকাৰণে তেওঁ তেনেকৈ কৈছে। ইণ্টাৰেষ্টিং কথা, একেখন ইয়তত থকা একেটা জেগাত থকা 5জন মানুহে জেলত আছে। পাখি ভাৰতীয়সকল এতিয়াও ছিংগাপুৰত তেওঁলোকে নিজৰ আনন্দময় জীৱন কটাই আছে। অসমৰ ৰাইজৰ প্ৰশ্ন আছে, অসমীয়া যুৱ মঞ্চৰ প্ৰশ্ন আছে, অসমীয়া মহিলা মঞ্চৰ প্ৰশ্ন আছে, জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত কিয় এনেকুৱা হেতালি খেলা হৈছে। কি হৈছে, গোটেই 19 ছেপ্টেম্বৰ দিনা সেই ভিডিঅ'টো আমাক লাগে, শেষৰ ভিডিঅ'টো। চৰকাৰ বনাই নবনাই তেওঁলোকৰ কথা, কোনে চৰকাৰ বনাব তাত আমি অৰাজনৈতিক দলে। কথাটো হ'ল চৰকাৰত থাকি যেতিয়া আনৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গেই যদি ন্যায় নাপায়, তেনেকুৱা এখন চৰকাৰক কোনে বিশ্বাস কৰিব? এইটো এটা প্ৰশ্ন আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্লিয়াৰিফিকেশ্যন দিব লাগে যে মোৰ কথাত কোৱা ভুল হ'ল, তদন্ত প্ৰক্ৰিয়া ভালকৈ কৰিছোঁ। কিন্তু এই কথাটোৱে মুখ্যমন্ত্ৰীয়ে যিটো কথা ক'লে আমি সাংঘাতিক মৰ্মান্তিক দুখ পাইছোঁ। জুবিন গাৰ্গৰ এজন অনুৰাগী, জুবিন গাৰ্গৰ এজন বন্ধু হিচাপে অত্যন্ত কষ্ট পাইছোঁ। আমি কোৱা নাই যে বিজেপি চৰকাৰে জুবিন গাৰ্গক মাৰিছে, আমিতো কোৱা নাই। তেওঁলোকে কিয় নিজে নিজে গাত পাতি লয়? তেওঁলোকে দায়িত্বত আছে কাৰণে তেওঁলোকক আমি প্ৰশ্ন কৰিছোঁ। যি চৰকাৰ নাথাকিলেও এই প্ৰশ্ন কৰিলোহেঁতেন। উত্তৰটো ক্লিয়াৰলি লাগে। 19 ছেপ্টেম্বৰৰ ভিডিঅ'টো কোনজন মানুহে ৰাখি থৈছে সেই ভিডিঅ'টো উলিয়াই দিব লাগে অতি সোনকালে। নহয় অসমৰ ৰাইজ জাগি আছে, জুবিন অনুৰাগী জাগি আছে। ভালকৈ জাগিবলৈ হ'লে কিন্তু তালি টোপোলা বান্ধিবলৈ কিন্তু কওঁ। মোৰ স্পষ্ট কথা আপোনালোকে জানে, মই ঢৌত গৈ কথা নকওঁ। জুবিন গাৰ্গ ক্ষেত্ৰখনত যেতিয়া মানুহ আহিব নালাগে বুলি বনাবলৈ ৰেডি কৰিছিলে, তেতিয়া আমাৰ একাংশ জনতাই প্ৰতিবাদ কৰিছিলে, খুলি দিলে, তাতে উৎপাত কৰিলে। বহু ল'ৰাই মদ চদ খাই উৎপাত কৰে, দেখি আছোঁ। এইবিলাক জুবিন গাৰ্গে বিচৰা নাছিল। মানুহেও বনাবলৈ স্পেচ দিব লাগিব। তাত যদি এনি টাইম মানুহে ভিৰ কৰি থাকে, আমি লাগিব লাগে ক'ত, লাগি আছোঁ ক'ত? বহু ৰাজনৈতিক দলৰ নেতাক দেখিছোঁ জুবিন গাৰ্গৰ গান লগাই লগাই তাতে গৈ গৈ সেৱা কৰিব। এই নাটকবিলাক কৰাতকৈ আপোনালোকৰ ইমান বিধানসভা আছে, ৰাজ্যসভা আছে, লোকসভা আছে, তাত আপোনালোকে সজোৰে প্ৰতিবাদ কৰিব লাগিছিল। শেষৰখন বিধানসভাত কিমান প্ৰাসংগিকতা লাভ কৰিলে। জুবিন ক্ষেত্ৰত গৈ সেৱা কৰি কৰি মানুহৰ TRP লাভ লোৱাতকৈ যদি সেইসকল বিধায়কে বিধানসভাত প্ৰতিবাদ কৰিলেহেঁতেন তীব্ৰভাৱে, নিশ্চিতভাৱে জুবিন গাৰ্গৰ এই তদন্ত প্ৰক্ৰিয়াটো আৰু আগুৱাই গ'লহেঁতেন। জুবিন গাৰ্গে গাই থৈ গৈছে যে পলিটিক্স নকৰিবা বন্ধু। তোমালোকে গৈ তাত এই পলিটিচিয়ানবিলাকে গৈ গৈ তাতে যে গানটো লগাই দিয়ে। জুবিন গাৰ্গৰ ক্ষেত্ৰখনক এটা ছিষ্টেমত ৰাখিছে। এখন গৰিমা বৌয়ে ক'ব যে তোমালোকে সকলোৱে মিলি বনোৱা জুবিন গাৰ্গৰ পত্নীয়ে, তেতিয়া আমি সকলোৱে বনাম। কাৰণ জুবিন গাৰ্গৰ পত্নীৰ লগত চৰকাৰে সঘন যোগাযোগত আছে। উচ্চস্তৰীয় বৈঠক বহি এখন সমিতি গঠন কৰি দিছে, তাত গৈ ৰাজনীতি কৰি থাকিব নালাগে। এই ভিডিঅ'টোত আপোনালোকে শুনিলে মানুহজনৰ মুখেৰে হিমন্তক জুবিনদাৰ বিষয়ে, জুবিনদাৰ ন্যায় নিদিয়াৰ বিষয়ে কি ক'লে। আৰু জুবিনদাৰ ন্যায় লাগে আমাক সকলোকে, আৰু এই 5জনক যাতে ফাঁচি দিয়ে সেয়াই আমি বিচাৰি আছোঁ। আপোনালোকে সকলোৱে কমেণ্টত লিখা জয় জুবিনদা, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখা, #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কমেণ্ট কৰা সকলোৱে কমেণ্টত। আৰু
ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু নতুনকৈ অহাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা সকলোকে বাই আকৌ নতুন ভিডিঅ'ত লগ পাম